আমি এইখিনি জেগাও কিবা কিবি এটা ইউজ কৰিব কি পাৰিম কান্ত কেছ কাউণ্টাৰ মানে মানে পইচা যে লৈ যে হেই পইচা ল'ব কাৰণে কোন কান্তক মাতিছে কোন ঘনৰ কান্ত চন্দ্ৰকান্ত মই নিজে বহি পইচা ল'ম কান্ত নহয় কাউণ্টাৰ কাউণ্টাৰ আৰু একবাৰ প্ৰশ্ন কৰিব গৈছে তেতিয়া দিছে 200 দিছে মোৰ মানে কথা এটা সুধিব লাগিছিল এতিয়া যাওঁ নে নাযাওঁ মৰিব মন গৈছে এতিয়া যদি তই ছাৰৰ ওচৰত যাও এটা দিব কি আছিলে কওকচোন তৰাবা হেৰি অ বেলেগ কথা একো নাই বোলো তোৰ টেবুলত ফাইল চাইলবোৰ ঠিকে থাকে আছে নে নাই ঠিকে আছে কিয় তই নাথাকোতে এই এলচি ইনচাৰ্জটো সুস্মিতাহে লৈছিলে গম পাওঁ দিয়ক তাই নিজে লোৱা নাই নহয় ছাৰহে দিছে তাকেতো বোলো কাগজ পাতি ফাইল চাইলবোৰ ঠিকে থাকে আছে নে এবাৰ চাই ল নাই ঠিকে আছে ঠিক আছে তৰাবা তাই কিন্তু কামত পাক্কা দেই তাই কিন্তু কাম জানে আমিহে কাম নাজানো মই কাম নাজানো তো ভালক বুলি কথা এটা ক'বলৈ গ'লে বেছি কৰে অকমান এওক মই কাম নাজানে বুলি কেতিয়া কলো এই আহি সোমাবিহে হাই হুৰুমি আৰম্ভ হলেই ছাৰ আপুনি কিয় দিছে মই দিম দিয়ক একো নহয় নহয় ছাৰ মই লাজ পালো এই ইয়াতে লাজ পাবলৈ কি আছে মই ফুলত পানী দি ভাল পাওঁ আকৌ এইটো ধৰাচোন নাট কোৱা আহি আছা নেকি ঠিক আছে আহি পেলাই আহি যাবা অ'কে ছাৰ আমাৰ নাটচান নেকি আকৌ আজি জইন কৰিব হে কি কৰোঁ বাৰু ৰিক্সা এখনকে লৈ যাওঁ নেকি বাৰু নাই গৈয়ে থাকোঁ ৰিক্সা এখন পালে ডিচিশ্যনটো লওঁ চাহ পানী অকণ ল তই খা ল কি হ'ল ইমান জাঙুৰ খাই উঠিছে যে যা কাম জনা মানুহৰ ওচৰলৈ যা মইনো কি বাৰু বেলেগ কথাটো ক'লো আপোনাক মই ক'লো যে সুস্মিতাই কাম কৰিব জানে তাৰ মানেতো এইটোতো বুজোৱা নাই মই যে আপুনি কাম কৰিব নাজানে মিনিংটোতো একেই ইনডাইৰেক্টলি তইতো মোক সেইটোকে বুজাবলৈ বিচাৰিছ মই কি কথাৰ অৰ্থ বুজি নাপাওঁ কথাৰ অৰ্থ বুজি নাপাওঁ কি হৈছে হে কিয় ইমান চিঞৰ বাখৰ কৰি থাকা তুমি ক'ত যোৱা ৰ'দ লৈ আহোঁ অলপ এই জুলাই মাহতনো বাৰু মানুহে ৰ'দ লয় নে আহা মোৰ লগত ভিতৰলৈ আহা যাওক এচি হাৱা খুৱাব যাওক ছাৰ কিয় ইমান হুলস্থুল চলি আছে এতিয়া হুলস্থুলটোৰ কথাটো মানে মইতো প্ৰথমৰ পৰা ক'ব লাগিব নালাগে দিয়ক মোৰ ফুল কওক ছাৰ কি মোক কেলে মাতি আনিছে আগতে অলপ ঠাণ্ডা হৈ লোৱা ৰিক্সা বোলা ক'লৈ যাব বেহাৰী 70 টকা লাগব 70 টকা মোক 50 টকা দিবা মই চলাই যাম বোলা 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 এই ন পুলিচক তেনেকৈ কৈছে যে আপুনি পুলিচ হয় খোজকাঢ়ি যাওক আপুনি খোজকাঢ়ি যাওক নামক নামক আচ্ছা ছাৰ কোৱাচোন তোমাৰ প্ৰব্লেমটো ক'ত কি প্ৰব্লেমনো আজি অলপ দিনৰ পৰা তুমি বৰ চিঞৰ বাখৰ কৰি থকা হৈছে প্ৰব্লেমটো কি হৈছে প্ৰব্লেমটো একো নাই ছাৰ তেনেহ'লে কিয় চিঞৰি থাকা মানে অযুক্তিকৰ কথা ক'লে মোৰ খং উঠি যায় ছাৰ ইমান খং কিয় উঠে খং বুলি নহয় ছাৰ তাৰ মানে আমাৰ তেজটো গৰম মই ভোগেশ্বৰী ফুকননিৰ ঠাই ছোৱালী নহয় জানো ভোগেশ্বৰী ফুকননিও ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি চিঞৰি উঠিছিল বন্দে মাতৰম সৰি ছাৰ তেজটো গৰম যে ইমান বৰষুণ কিবা হৈ আছে মানে কি হ'ল ৰুই দিলা যে ভোক লগা নাই তোমাৰ লাগিছে
কিন্তু সোমাই গ'লে আকৌ এইকো খুৱাব লাগিব নহয় মোৰতো ভোক লাগিছে কিন্তু সোমালে আকৌ ৰিচাবাকো খুৱাব লাগিব ঐ কি হ'ল মোৰ নাই লগা বলা বলা কি হ'ল তো বাবা দাদা আহিলি দিয়ক গুড মৰ্ণিং ভালে আছ তই চলি আছো আৰু দিয়ক বাকী দাদা আপোনাৰ কওকচোন স্বাস্থ্য ঠিকে আছে মোটামুটি ভালে আছো দে গাটো ঠিকে আছে আৰু ঐ গাটো কি স্বাস্থ্যৰ ভিতৰত নপৰে পৰে পৰে বাবা ক ভাওনা ভাওনা পাতিছ কেতিয়া হয় নেকি ভাওনা আৰে ভাওনাৰ কণ্টেক্টটো মই ল'ব পাৰো দেখোন দাদা হয় নেকি আচ্ছা 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 গাঁৱৰ মানুহে মিটিংখন পাতিছে স্কুল ঘৰতে নে দে 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 আচ্ছা ডেটটো ঠিক হ'লে মোক জনাবি মই মিলাম দে মিলাব পাৰিলে যাম দে হ'ব দে ঠিক আছে হ'ব দে ক'ত ভাওনা আমাৰ গাঁৱতেও আচ্ছা শিকাব কোনে গাঁৱৰ মানুহে শিকাব আছে নহয় আমাৰ শিকাব পৰা হৰি এই মানুহতে মানুহ মাৰি দিব দেই কিয় গাঁৱৰ মানুহে কেলে শিকাব লাগে মই শিকাব পাৰো দেখোন তই ভাওনা শিকাবি একো উত্তৰ নিদিলে দেখোন মানুহটোৱে হৰি বলা 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 তমা দা এইডাল স্কেল এইটো ফাইল হ'ব দিয়ক চাই দিবি দাদা আপুনি গুৰুত্ব দিয়া নাই ন কথাটো তেৰিকা বাবা তই যে কিছুমান কথা কওঁ আৰু গাঁৱৰ ৰাইজে টকা পইচা তুলি ভাওনাখন পাতিব হয় নে বাৰু তাৰ মাজত তোৰ কথাটো মই কেনেকে উলিয়াও কচোন বাৰু ৰাম সেইটোনো কি ডাঙৰ কথাটো আপোনালোকৰ গাঁৱৰ ৰাইজক যেতিয়া আপুনি ক'ব যে বিখ্যাত হনুমান ভাৱৰীয়া লুটুকন বৰুৱাই ভাওনাখন ডাইৰেকশ্যন কৰিব তেতিয়া দেখিব আপোনালোকৰ গাঁৱৰ মানুহ আনন্দত আত্মহাৰা হৈ পৰিব তেৰিকা তই যে কলি বিখ্যাত বুলি নিজকেনো এনেকে নিজে বিখ্যাত বুলি কয় নে এতিয়া বিখ্যাত মানুহটোৱে বিখ্যাত বুলি নকয় কি বুলি কমগে কিহৰ বিখ্যাত আমি দেখোন গমেই নাপাওঁ তই বিখ্যাত নে কুখ্যাত বিখ্যাত বোলে গম পালে নে মই যে মানুহতে উন্নতি কৰিব পৰা নাই কাৰণটো গম পালে এইবিলাক মানুহৰ কাৰণে জ্বলে শুনা মাৰিব আপুনি হা ইশালা হামজাদাই মোক শেষ কৰি দিলে দেই বৰবাদ মৎস্য অৱতাৰ দাদা ফাইনেল মৎস্য অৱতাৰ কি আপোনালোকৰ গাঁৱৰ ভাওনাখনৰ নাটকখনৰ নাম হ'ব মৎস্য অৱতাৰ আপুনি কিবা এটা খালি মেনেজ কৰিব ৰাইজখনে কিবা এটা ডিচিশ্যন লৈছে তাৰ মাজত মই কেনেকে সোমাও হয় নহয় আপুনি কিয় নোৱাৰিব আপুনি এবাৰ কৈ দিলে দেখিব ফাইনেল আৰু মই ইহঁত দুজনীক লৈ ল'ম তো নাচিবলৈ গম পাইছে নাই ভাওনাত আমি নাচিমতো আহা সখীয়া বাই বৃন্দাবনে যায় দেখিছেতো আহা সখীয়া বাই বৃন্দা আকৌ ভাওনা লাগিছে গাত কাম কৰা গৈছ কমল ছাৰ ছাৰ আছেনে ৱেলকাম ছাৰ ৱেলকাম দিয়াহে মোৰ ঘণ্টা বাজি গ'ল ছাৰ আছে নাই আছে ঘণ্টা বাজি গ'ল কি বা হ'ল তই মাই মই শেষ মই বাবা কি হ'ল নাট চোৰ হ'ল ক'ত কালি ৰাতি মই নাইট চুপাৰত আহিব 5টা বজাত ৰুম পালোহি ৰুমৰ বস্তু গোটেই সোপা নিলে মই বস্তু গোটেই সোপা নিয়া নাই মোবাইলটো চুৰ হ'ল মোবাইলটো নিলে ৰুমৰ পৰা নহয় তই আমাৰ ৰাস্তাৰ পৰা চুৰ হ'ল
তেনেহ'লে ৰুমৰ কথা কিয় মই উলিয়াইছা কালি আহিছো মানুহ হয়নে ৰাতিপুৱা 5টা বজাত পালোহি সোমোৱাৰ পৰা ওলোৱালৈকে গোটেইখিনি ডিটেইলছত ক'ব নালাগিব জানো প্ৰথমতে মোবাইলটো বিচাৰা নাথ যোৱা ছাৰক খবৰটো দিয়াগে যোৱা হয় যোৱা নেকি? যোৱা যোৱা অ' ছাৰ ছাৰ বা ইমান এনেকুৱা চিটুৱেশ্যনত মানে ডিটেইলিং এৰা নাই কি আহি থাকোতেই থাপ মাৰি লৈ গ'ল 25,000 হে পইচাহে নেকি মই মোবাইল বুলিহে ভাবিছিলো তেৰিকা মোবাইলটোৰ কথাই কৈছো 25,000 টকা কেনেকে নিলেনো থাপ মাৰি নিলে হে সেইটো গম পাইছো নিলে কেনেকেনো মই কৈয়ে আছো দেখোন থাপ মাৰি নিলে পৰি একেটা কথাকে কিয় সুধি আছেনো মই তেখেতক সুধিব বিচাৰিছিলো মোবাইলটো বোলো পকেটৰ পৰা নিলে নে হাতৰ পৰা নিলে অ মহাশয় পকেটত সোমাই থাকিলে মোবাইলটো থাপ মাৰিব পাৰে নেকি বাৰু কথা যে কিছুমান ৰাইট আই বাবা এই অলপ সুস্থিৰ হচোন কিবা এটা কৰি আছো তো হ'ব ছাৰ চিলনী চোৰৰ পৰা শান্তি নোহোৱা হৈছে ছাৰ হয় হে এইটো মোৰ মৰমৰ মোবাইল আছিল ছাৰ দামো বহুত আছিল বহুত দাম ছাৰ এই মানুহজনীয়ে গোটৰ পৰা লোন লৈ পেলাই মোবাইলটো কিনি দিছিল লোন লৈ মানুহে মোবাইল কিনে নেকি ছাৰ আমাৰ ফালে কিনে আৰু এই EMI বোলা শব্দটো যে আমাৰ নিচিনা মানুহবিলাকক চাই জন্ম হৈছিলে কি কৰিম আৰু অ ছাৰ কিবা এটা কৰিব নোৱাৰিনে ছাৰ ৰ'ব এই নাথদা মোবাইলটো চুৰ কৰিলে যে গম পায় তোতকে আগতেই গম পাওঁ আপোনাক কিন্তু মই বেয়া পাই আছো আকৌ কি কাৰণে বা কাকতি দাহঁতৰ গাঁৱৰ ভাওনাখনত মই ডাইৰেকশ্যন দিব পাৰিলোহেঁতেন যদি আপুনি কাকতি দাক এবাৰ কৈ দিলেহেঁতেন কি গৰজত মই কৈ দিলোহেঁতেন আপুনি চিনিয়ৰ নহয় জানো অহ এতিয়া মই চিনিয়ৰ যেতিয়া পলিটিক্স কৰি এলচি বাপটো নিজৰ নামত লৈছিলি তেতিয়া মই চিনিয়ৰ নহয় কোনে পলিটিক্স কৰি LC বাপটো নিজৰ নামত ল'লে তই লুটুকন বৰুৱাই আৰে প্ৰতিটো কথাতে LCটো কিয় সোমোৱাই দিয়ে বাৰু মানুহজনীয়ে হৰি হয় নেকি ঠিক আছে তুমি নাম্বাৰটো ট্ৰেক কৰি আছা কৰি থাকা কিবা ইনফৰমেশ্যন থাকিলে মোক জনাবা অ'কে ছাৰ পাইছেনে তোমাৰ নাম্বাৰটো ছুইচ অফ হৈ আছে সেয়া চুইচ অফ নাপাওঁ আৰু মই মানুহজনীয়ে যে ছাৰ ইমান কষ্ট কৰি গোটৰ পৰা লোন লৈ পেলাই মোবাইল তই বচোন বাবা লোন লৈ পেলাই মোৰ মানুহজনীয়ে আহা তই ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ মোৰ ধৈৰ্য ধৰিব লাগে অ ছাৰ মই আজি ধৰিব লাগিছে চোৰক মই ইয়াত ধৰি আছো ধৈৰ্য ছাৰ বহি বহি চাওকচোন ৰ'বা না নামটো চাওকচোন ৰ'বা তোমাৰ মোবাইলটো মই উলিয়াই দিম তুমি অলপ বাহিৰত বহা গৈছ যা 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 ছাৰ যা উলিয়াই দিম, যোৱা। বাহিৰতে বহগৈ ছাৰে কৈছে নহয় তোক যা 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 হ'ব তই যাচোন যা তই যা 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 অ ছাৰ ইয়াৰ মোবাইলটো উলিয়াবই লাগিব নহ'লে ইয়াৰ হাৰ্টে ব্লক মাৰিব নাথ দা অকণমান ধৈৰ্য ধৰকচোন ফোনটো পাই যাব ফোনটো যদি নেপাওঁ ধৰি লওঁ মই ফোনটো নেপালো তেতিয়া মই শহুৰ শাহুৰক কি মুখ দেখুৱাম কোৱা হা? শহুৰ শাহুৰক মুখ দেখুৱাবলৈ কি হ'ল আকৌ চোৱা দেই তেওঁলোকে যদি মোক কয় যে মোবাইলটোৱে তুমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলা আমাৰ ছোৱালীজনী তুমি কি সুৰক্ষা দিবা তেতিয়া মই কি ক'ম কোৱা হয়নে সেইকাৰণে মানুহে বিয়াই পাতিব নালাগে বুজিছে বৰা তুমি কি কথা ক'বলৈ আহিছা হা এই হাৰামজাদা চোৰ কটাৰ কাৰণে কি মই বিয়া নপতাকে থাকিম নেকি হা কি হয় কি হৈছে কিবা এটা হৈছে হা মই নোৱাৰিম নোৱাৰে মোৰতো কিবা মোৰ চন্দা কৰাৰ নিচিনা লাগিছে মই মৰি যাম দেই মই ৰেষ্ট ল'ব লাগিব মই ৰেষ্ট ল'ব লাগিব মই মৰি যাম কিন্তু মৰি যাম মই নাথ পাবা দিয়া মোবাইলটো কিয়নো ইমান চিন্তা কৰিছা পামনে বাৰু পাবা দৰকাৰ পৰিলে স্নিফাৰ ডগ লগাই দিম নোলাই পৰিব মোবাইল নালাগে নেকি কিয় নালাগে আকৌ সেই স্নিফাৰ ডগে যদি আকৌ মোবাইলত কামুৰি পেলাই ধেমালি হৈছে কৰা আৰু দেই ধেমালি কৰাৰ কথা কৈছা তুমি মই আছো কিন্তু চিন্তাত মানুহজনে গোটৰ পৰা লোনটো লৈ পেলাই মোক কি নকৰা হে এইবিলাক বেয়া পাওঁ মই মোৰতো কিবা ঘূৰাই যোৱাৰ নিচিনা লাগিছে কি মোৰটো ঘূৰাইছে যিমানে মোৰ ঘূৰাওক অকণমান সীমাত থাকিব লাগে কথা ক'বলৈ নাথ তোমাৰ মোবাইলটো ট্ৰেক হৈছে ব'লা পাইছে নেকি ছাৰ ছাৰ যা এই চবক সান্তনা দিয়ে নেকি কোনোবাই
এইটো লোকেশ্যনে দেখুৱাই আছে এইখিনি পাইতো নাইকিয়া হৈ গৈছিল ল'ৰাটো ছাৰ পামনে বাৰু কিনো পেন পেনাই আছে পুলিচ চিনি নাপালে দেখিছেনে বাৰু ইউনিফৰ্মযোৰ কিয় পিন্ধা নাছিল হেল্ল' অ'কে ঠিক আছে মই ইয়াতে আছো চুপ থাকা ফোনডাল কিয় ৰিচিভ কৰে দে ছবি আনিম মই আছে দা এই কি কৈ আছে এই মচন্দৰে ছিঙি আছো ৰ কিয় ভাপত দি খাম ভাপত পেচাটো আছেনে ভিতৰত আছে হা আছে এই ৰচো কি কৰ আপোনাক ভাপত দি মাতিছে ৰচোন ৰ হ'ল কি মানে নিজৰ ঘৈণীজনী সজাই থৈ দিছে আৰু লোকৰ ঘৈণীক কামত লগাই থৈ দিছে কি নিজৰ ঘনীক সজাই থৈ লোকৰ ঘনীক কামত লগোৱা মানে নিজৰজনী ক'ত মায়েক যে আপুনি কামত লগাই থৈছে